শিক্ষা বিভাগ আজব শিক্ষামন্ত্ৰী কথা দিন কথা মতে নহয় কাম কেইদিনমানৰ পৰা ছাত্ৰ ছাত্ৰীক চিন্তিত কৰি অহা শিক্ষা বিভাগ আজি ক'ত আছে এটা পিছত এটাকৈ মন্তব্য তাৰ পিছত দিব পৰা নাই এটি নিৰ্দিষ্ট তাৰিখ যেন ছাত্ৰ ছাত্ৰীৰ বাবে কোনো চিন্তাহে নাই শিক্ষা বিভাগৰ কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা ইংগিত দিছিল যে 31 মে তাৰিখে দিয়া হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষা ফলাফল কিন্তু নহলে 31 মে তাৰিখে দিব পৰা নাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল তাকে লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ কিয় দিব পৰা নাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল যদি দিব পৰা নাছিল পৰীক্ষাৰ ফলাফল তেন্তে কিহৰ ইংগিত দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিয় কৈছিল মে মাহৰ শেষৰ ফালে দিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল এতিয়া প্ৰশ্ন হয় কেতিয়া দিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৰাজ্যৰ আগশাৰী কেইবাটাও ৱেবছাইটৰ মতে একদিন আৰু দুদিনৰ ভিতৰত দিয়া হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব পোনপ্ৰথমে আমাৰ এই চেনেলৰ যোগেদি জনাই দিয়া হ'ব তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব